কিমান বেছি ভাল পালে এজন মানুহৰ আগত ইমান সৰু সৰু কথাতে অভিমান কৰি উফন্দ পাতিব পাৰি। হ'ব, আজিৰ পৰা মোক নামাতিবা। ফোন এটাতো কৰিব পাৰা, কেনেকৈ আছোঁ, কি কৰি আছোঁ। নামাতো, বাই। কি আচৰিত নহয়নে? এইবোৰ বাৰু কাৰণ হ'লনে নমতাৰ? পিছদিনাই চকুহাল মেলি আকৌ কি হ'ল, ইমান দেৰিলৈ অনলাইন আছিলা, মেছেজ এটাও নকৰিলা, কাৰ লগতনো বিজি আছিলা? ইফালৰ পৰা ক'ব, কাম এটাত বিজি আছিলোঁ, ফোন কৰিলোঁ ৰিচিভ নকৰিলা, তুমি শুই গ'লা ভাবিহে নকৰিলোঁ, আৰু ময়ো শুই গ'লোঁ। হয়তো হয় কথাটো, উফন্দ পাতিব লাগে আনে, পিছে মোৰহে উফন্দ কি চাবা। এইবোৰ খোৱা শোৱা এইবোৰ বাৰু কাৰণ হ'লনে উফন্দ পতাৰ? পিছতচোন ভাবিলেই হাঁহি উঠে, আৰু তেওঁলৈও বৰ মৰম লাগি যায়। ইমান সৰু সৰু কথাত উফন্দ পাতি ফুলাই থকা মুখখনত ইমান সহজেই হাঁহি এটা পিন্ধাই দিয়ে। এনেকৈয়ে সৰু সৰু অভিমানবোৰ সদায় ভাঙি থাকিলেতো সৰু পোৱালীৰ নিচিনা ফিল এটাতো আহিবই ন। ভালপোৱাত এই মান অভিমানবোৰ আছে বাবে হয়তো ভালপোৱাবোৰ আছে, আৰু এই অভিমানবোৰ ধৰি ৰাখি হাতত হাত থ'ব পৰাজনেই ভালপোৱাবোৰকো আলফুলে সজাই ৰাখিব পাৰে। সেয়ে হয়তো ভালপোৱাৰ অন্য এটি নাম অভিমান।